सालाकाटनि बरलाफारायाव आरसीसी दालां लुफुंनायनि अन्थाइखाम्फा गायसनदों एमएलए लरेन्स इस्लारिया। 30 नं सानजा क'क्राझार विधानसभा बियाबनि एमएलए लरेन्स इस्लारिया दिनै थारंगुरिनिफ्राय बुमखि जानानै सालाकाटिसिम थांग्रा गाहाय लामायाव गंसे दालां लुफुंनायनि अन्थाइखाम्फा गायसनो। आसाम सरकारनि आसाम रेसिलान्ट रुरेल ब्रिज प्रग्राम बिथांखिनि गेजेरजों रायजो राजाफोरनि हान्थामेला खालामनायाव गोनांथार खाबुनि थाखाय 2,25 लाख रां बाहायनानै लुफुंगोन बे दालांखौ। मख'नाय जायोदि दालां लुफुंनायनि अन्थाइखाम्फा गायसननायनि सिगां एमएलए लरेन्स इस्लारिया जायगानि रायजो राजाफोरखौ लानानै मोनसे सावरायमेल खुंनायनि गेजेरजों सोलिफु बिटिआर सरकार आरो गाव सासे एमएलए हिसाबै सानजा क'क्राझार विधानसभा बियाबनि सिङाव थानाय गुबुन गुबुन ओनसोलफोरजों लोगोसे सालाकाटि हालामावबो लामा दालां फरायसालिफोरखौ फोजौखांनायजों लोगोसे गोबांथार जौगालु बिथांखिफोर मावनो लानायनि बागै फोरमायो। लोगोसे सालाकाटि हालामाव बांसिन जौगाहोनो थाखाय फैगौ समाव खुंजानो गोनां बिटिसि बिसायख'थि आरो विधानसभा बिसायख'थिफोराव इउपिपिएल दोलोखौ मदद होनो थाखाय जायगानि रायजो राजाफोरखौ खावलायो। दिनैनि बे दालां लुफुंनायनि अन्थाइखाम्फा बेखेवनाय हाबाफारियावनो क'क्राझार जिल्ला इउपिपिएलनि दैदेनगिरि, सालाकाटि ब्लक इउपिपिएलनि दैदेनगिरिफोर आरो जायगानि गोबां रायजो राजाफ्रा बाहागो लाफादोंमोन। আজি আমি বৰলাপাৰাৰ তাৰংগুৰি যোৱা যিটো ৰাস্তা ভূমকি পাৰ্ট 1 ইয়াত আমি 2,25,27,000 যিটো ব্ৰিজ নিৰ্মাণ কৰা হ'ব। এই ব্ৰিজ নিৰ্মাণ কৰাৰ আধাৰশিলা আজি আমি স্থাপন কৰিছোঁ। ইয়াত বহু বছৰৰ পৰা এই ৰাস্তাটো মেৰামতি কৰা হোৱা নাছিলে। এই ব্ৰিজটো মেৰামতি কৰা হোৱা নাছিলে। এই ব্ৰিজটোৰ কাষতে এটা এলপি স্কুলো আছে। ইয়াৰ পৰা পাছ হৈ পেলাই সালাকাটিত পঢ়িবলৈ যায়। তাতে বহু ছাত্ৰ ছাত্ৰীসকলৰ এক্সিডেণ্ট হ'ল, পানীত পৰি গৈছে, হাত ভৰি ভাঙিছে। তেনেকুৱা বহুতো উদাহৰণ আছে। তেনেকুৱা মানে এই সালাকাটি সমষ্টিৰ অন্তৰ্গত এই গাঁওখন। এই গাঁৱত সেই সময়ৰ যি কাউন্সিলৰ যি চৰকাৰ বা এমএলএ বা মন্ত্ৰীয়ে তেওঁলোকে এই গাঁৱৰ যিটো দলং সেইটো দলংটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিলে। মই এমএলএ হোৱাৰ পিছত মই বিভিন্ন গাঁৱত যিহেতু মই চাইছোঁ আৰু আহি পেলাই এইটো দেখিছোঁ যে এই গাঁৱত যি দলং সেই দলংটো একেবাৰে অনিবাৰ্য কৰিবই লাগে। কাৰণ এই অঞ্চলৰ মানুহবিলাকে পঢ়িবলৈ সালাকাটি হাইস্কুলত যায়, তেওঁলোকে সালাকাটি বজাৰত যায়, যাতায়াতৰ কাৰণে অসুবিধা। ভূমকি পাৰ্ট 1ৰ মানুহবিলাকে তিনালিত যাবলৈ হ'লে এই ৰাস্তাটোকে তেওঁলোকে ব্যৱহাৰ কৰে। তেনেকুৱা এটা অঞ্চল য'ত 4-5টা গাঁও আছে। গতিকে মই দেখাৰ পিছত অসম চৰকাৰৰ আমাৰ যি দলঙৰ যি আঁচনি আছে যোৱা বছৰ মই এইটো পঠাই দিছোঁ আৰু অলৰেডি টেণ্ডাৰ ৱাৰ্ক অৰ্ডাৰ পাই পেলাই এই দলংটো হৈ গ'ল। গতিকে আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। কণ্ট্ৰাক্টৰে অহাকালি এইটো ছাবৱে বনাব আৰু ছাবৱে বনোৱাৰ পিছতে এই দলংটো ভঙা হ'ব আৰু তাত নতুনকৈ ব্ৰিজ নিৰ্মাণৰ যিটো কাম সেই কামটো কৰা হ'ব। ৰাইজে আজি বহুতো মানে সন্তুষ্ট, যাৰ কাৰণে আপোনালোকে নিজেই আহি দেখিবলৈ পাইছে। ইয়াত 4-5টা গাঁৱৰ বহু মানুহবিলাক ইয়াত আহিছে। প্ৰায় 1000 মান মানুহ তেওঁলোকে আজি ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকে ভাল পাইছে। এই যে চৰকাৰ বৰ্তমানৰ অসম চৰকাৰ আৰু কাউন্সিলৰ যি চৰকাৰে এতিয়া আমাৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে, ইয়াৰ কাৰণে তেওঁলোকে ধন্যবাদ জনাইছে চৰকাৰক। ময়ো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাক বিধায়কসকলক দলং, ৰাস্তা, স্কুল বিভিন্ন আঁচনিবিলাক মানে কাম কৰিবৰ কাৰণে সমষ্টিত যে আমাক সুবিধা দিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমাৰ বিটিআৰৰ যি নিৰ্বাচন সেই নিৰ্বাচনটো ছেপ্টেম্বৰ মাহত হ'ব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। নৰ্মেলি যোৱাবাৰৰ যিটো নিৰ্বাচন নৱেম্বৰ-ডিচেম্বৰত হৈছিলে এইটো কোভিডৰ সময়ৰ কাৰণে পিছুৱাব লগা হৈছিলে। এইবাৰো যদি নৱেম্বৰ-ডিচেম্বৰত কৰিব লগা হয় তেতিয়াহ'লে যিহেতু অসম বিধানসভাৰ যিটো নিৰ্বাচন এপ্ৰিল মাহত হয়, গতিকে মাজত 2-3 মাহে থাকে। গতিকে মুখ্যমন্ত্ৰী আৰু আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁলোকে আলোচনা কৰাৰ মাধ্যমত তেওঁলোকে বিটিচি নিৰ্বাচনটো 3 মাহমান হ'লেও আগত আনিব লাগে বুলি কৈছে, যাৰ কাৰণে ছেপ্টেম্বৰ মাহত মানে ধাৰ্য কৰা হৈছে যে বিটিআৰৰ যি নিৰ্বাচন এই নিৰ্বাচনটো ছেপ্টেম্বৰৰ মাহত হ'ব। গতিকে আমি আমাৰ ইউপিপিএল দল হিচাপে
যি 40টা সমষ্টি আছে এই 40টা সমষ্টিত খেলিব পৰাকৈ আমাৰ সাংগঠনিক যিবিলাক এই দিশবিলাক আমি চোৱা চিতা কৰিছোঁ আমি আমাৰ দলৰ ফালৰ পৰা সকলো সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ চাওক মই UPPL দলৰ বিধায়নী দলৰ দলপতি হিচাপে মোক দলে দায়িত্ব দিছে আৰু মই বিধায়নী দলৰ দলপতি হিচাপেহে মই এতিয়া কাম কৰি আছোঁ যদি মোক দলে চালাকাটিত খেলিবলৈ দিয়ে তেতিয়াহ'লে চালাকাটিত খেলটো জমিব বুলি মই আপোনালোকৰ আগত কৈছোঁ কিন্তু মই তেনেকুৱা ব্যক্তিগতভাৱে কোনো সদিচ্ছা নাই মোক যিহেতু দলে অসম বিধানসভাৰ আমাৰ UPPL লেজিসলেচাৰ পাৰ্টিৰ মোক লিডাৰ হিচাপে দায়িত্ব দিছে সেইকাৰণে মই সেই দায়িত্বহে পালন কৰি আছোঁ ব্লক লেভেলত চাওক মই কোকৰাঝাৰ জিলা UPPLৰ সভাপতিও হয় গতিকে কোকৰাঝাৰ মহকুমাত 6টা সমষ্টি আছে গতিকে এই 6টা সমষ্টিত দলৰ সভাপতি হিচাপে মই কাম কৰি আছোঁ আৰু চালাকাটি যেহেতু নতুন ডিলিমিটেশনৰ পিছত এই চালাকাটি কালিপুখুৰী ধলমাৰা চৰাইকলা যিবিলাক আগত সিডলি সমষ্টি আছিলে এইবাৰ 3 নম্বৰ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হ'ল গতিকে এই যে অঞ্চল আছে এই অঞ্চলত স্বাভাৱিকতে এজন MLA হিচাপে মই ইয়াত আহিব লাগিব কাম কৰিব লাগিব এই কাৰণে এইবাৰ যেটো ফাৰ্স্ট টাইম আমাৰ এই দ্বিতীয় বৰ্ষৰ পৰা এই নতুন সমষ্টিত কাম কৰিবলৈ আমাক সুবিধা দিলে গতিকে মই অলপ আগত ৰাইজক কৈছোঁ ইয়াত মই 5টা নতুন ৰাস্তা ধৰিছোঁ বালাজান টু কালিপুখুৰী ভায়া হৈ পেলাই বাসুগাঁও যোৱা যিটো ৰাস্তা হিটো আসাম মালাত মই পচাই দিছোঁ চম্পাৱতীৰ নদীৰ ওপৰত ব্ৰিজ হ'ব বাসুগাঁৱৰ মানুহ ডাংতলৰ মানুহ পোনপটীয়াকৈ যেতিয়া কোকৰাঝাৰ মেডিকেল কলেজত আহিব তেতিয়াহ'লে তেওঁলোকে সেই ৰাস্তাটো ব্যৱহাৰ কৰিব পাৰিব নহ'লে তেওঁলোকে বহুত ঘূৰি পেলাই আহিব লাগে চৰাইকলা হৈ যাব লাগে কোকৰাঝাৰ টাউন ইয়াৰ পিছতে মেডিকেল কলেজ চালাকাটিত 2টা ৰেলৱে গেটৰ ক্ৰছিং আছে গতিকে বহুত সময়ত অসুবিধা হয় এম্বুলেন্স আহিলেও যদি ৰেল ক্ৰছিং পায় তেতিয়াহ'লে 2টা ৰেল গেট পাৰ হ'ব লাগে তাৰ কাৰণে বহুত অসুবিধা এই কাৰণে ডাংতল চালাকাট বাসুগাঁৱৰ মানুহবিলাকে মোক বহুতবাৰে কৈ আছে যে স্যাৰ আপুনি ধৰি দিয়ক এইবাৰ যেহেতু 3 নম্বৰ কোকৰাঝাৰ বিধানসভাত এইটো আহিলে গতিকে মই মুখ্যমন্ত্ৰীলৈ লিখি দিছোঁ যাতে এই ৰাস্তাটো অসম মালাত দিয়ে আমাক যেহেতু কোকৰাঝাৰ ডিস্ট্ৰিক্টত 25 কিলোমিটাৰৰ অসম মালা এইবাৰো দিছে গতিকে আমি ভগাই লৈছোঁ কোকৰাঝাৰ জিলাত আমি 2জন UPPLৰ বিধায়ক আছোঁ কোকৰাঝাৰ আৰু গোসাইগাঁও গতিকে এই 25 কিলোমিটাৰ যিটো ৰাস্তা মোৰ তাত ইয়াত 12 কিলোমিটাৰ 13 কিলোমিটাৰটো গোসাইগাঁৱত হ'ব তেনেকৈ আমি ভগাই লৈছোঁ আৰু যেহেতু আমাক দিয়া হৈছে 25 কিলোমিটাৰ তাৰে ভিতৰত এইটো পৰিব গতিকে স্বাভাৱিকতে এই ৰাস্তাও হৈ উঠিব তেনেকুৱাকৈ চালাকাটিত RIDFৰ 7 কোটিৰ যিটো স্কুল নতুন বিল্ডিং এইটো মই এইবাৰ চালাকাটি হাই স্কুলটো ধৰি দিছোঁ কাৰণ এইবাৰহে মোৰ কোকৰাঝাৰত এইটো আহিল আগত সিডলি আছিল তেনেকৈ কালিপুখুৰীটো ধৰা হৈছে 3.5 কোটিৰ স্কুলৰ তেনেকুৱা বিভিন্ন ধৰণৰ আন্তঃগাঁথনি আছে গতিকে বিৰোধী দলে ভাবিছে যেহেতু MLA বৰ্তমান যি চালাকাটি কালিপুখুৰী ধলমাৰা চৰাইকলা এই অঞ্চলবিলাক যেহেতু 3 নম্বৰ কোকৰাঝাৰৰ অন্তৰ্গত লৰেন্স ইছলাৰীৰ সমষ্টিত আহিল আৰু তেওঁ যেহেতু বিভিন্ন ৰাস্তা স্কুলৰ নিৰ্মাণৰ অৰ্থে তেওঁ বিভিন্ন ধৰণৰ স্কিম ধৰি আছে গতিকে বিৰোধী দলে অলপ ভয় খাইছে আগতো MLA নাছিল এই অঞ্চলত সিডলিৰ পৰা চলিছিল বহুত দূৰত MLA থকা কাৰণে ইফালে আহা নাছিলে আপোনালোকে জানে এই 15 বছৰত কোন আছিলে BPFৰ MLA আছিলে BPFৰ মন্ত্ৰী আছিলে তেওঁলোকে চালাকাটি ফালে চোৱা নাছিল কিন্তু এতিয়া মোৰ ঘৰ বালাজান তিনিআলিত মই সৰুৰে পৰা এই অঞ্চলবিলাক জানো ইফালে আহো আমি ফুটবল খেলিবলৈ খেল চাবলৈ বিভিন্ন কাৰণত আমি আহিছোঁ সৰুৰ পৰাই গতিকে মই এইবিলাক অঞ্চল ভালদৰে চিনি পাওঁ গতিকে মই সুবিধাহে পোৱা নাছিল যেহেতু এইটো সিডলি সমষ্টি আছিলে 4 বছৰত এতিয়া এই 1 বছৰত এই অঞ্চলত কাম কৰাৰ সুবিধা পাইছোঁ সেই কাৰণে তেওঁলোকে অলপ ভয় খাইছে যে এইবাৰটো লগত MLAও আছে যে টিকেট পাব তাৰ লগত MLA আছে গতিকে তেওঁলোকে স্বাভাৱিকতে তেওঁলোকে ভয় খাইছে